মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব ওলাইছোঁ মাছৰ তৰকাৰী। আপোনালোকে চাব পাৰিছে মাছটোৰ কি নাম এইটো মই নকওঁ বাৰু, আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন কি নাম মাছটোৰ। মাছটো আমি ধুনীয়াছে চাফ কৰি লৈছোঁ ইয়াতে। আৰু মাছত লগা পিঁয়াজ, বিলাহী, কেঁচা জলকীয়া আৰু ধনিয়া অলপমান আগতে ওলাই লৈছোঁ। মাছখিনি পিচ কৰি পেলাই ধুনীয়াকৈ চাফ কৰি লৈছোঁ। আমি আকৌ পানী দি ভালছে ধুই লৈছোঁ। তাৰে 4 পিচমান বনাওঁ বুলি ভাবিছোঁ আজি। মাছৰ কাৰণে মাছটো প্ৰথমতে ফ্ৰাই কৰি ল'ব লাগিব। ফ্ৰাই কৰাৰ কাৰণে মই অলপমান মছলা দি লৈছোঁ ইয়াতে, যেনে জলকীয়া গুড়ি, হালধি গুড়ি আৰু জিৰাৰ গুড়ি আৰু নিমখ অকণমান দি লৈছোঁ। দি ধুনীয়াকৈ সানি লৈছোঁ দেই। মাছটো সানাৰ পিছত আমি এতিয়া অলপ তেল দি লৈছোঁ কেৰাহীত। তেলটো গৰম হৈয়ে আছে আৰু গৰম হোৱাৰ পিছত আমি মাছটো ইয়াতে ফ্ৰাই কৰি লওঁ এতিয়া। মাছটো ফ্ৰাই হৈ গ'ল আমাৰ। এতিয়া মাছখিনি অজৰাই লওঁ। এতিয়া কেৰাহী আমি বহাই ল'লোঁ আৰু কেৰাহীত অকণমান তেল দিওঁ। তেলটো গৰম হৈ গ'ল আমাৰ। এতিয়া আমি কাটি থোৱা পিঁয়াজখিনি অকণমান ঢালি দিছোঁ ইয়াতে। কেইটামান কেঁচা জলকীয়া দিওঁ বুলি ভাবিছোঁ, কাৰণ মাছৰ তৰকাৰী অলপ জ্বলা নহ'লে ভাল নালাগে নহয়। পিঁয়াজ আৰু জলকীয়া দিয়াৰ পিছত অলপমান ভুনি ল'ব পিঁয়াজ আৰু জলকীয়াটো তেলত। তাৰপিছত দুটামান বিলাহী লৈছিলোঁ, বিলাহী কাটি দি দিওঁ। এতিয়া ইয়াতে অলপমান মই হালধিৰ গুড়ি দি লৈছোঁ 1 চামুচ আৰু 1 চামুচ জিৰাৰ গুড়ি আৰু অলপমান জলকীয়া গুড়ি দিছোঁ আৰু নিমখটো চাই ল'ব, নিমখ সোৱাদ অনুযায়ী দি ল'ব। অলপ কালাৰটো ভাল দেখিবৰ কাৰণে অলপমান কাশ্মীৰী মছলাও এড কৰি দিছোঁ মই। এইখিনি দিয়াৰ পিছত ধুনীয়াকৈ ভুনি ল'ব মছলাখিনি। এই ভুনা হৈয়ে গ'ল আমাৰ, দেখিছেনে? এতিয়া ভুনাটোত আপুনি অলপমান পাৰিলে গৰম পানী দি দিব। ঠাণ্ডা পানী দিলে টেষ্টটো ইমান নহয়। সেইটো গৰম পানী দি পেলাই অলপ ভুনি ল'ব। – 10 মিনিটৰ কাৰণে মই এইটো ঢাকি দিছোঁ। এতিয়া দেখিছেনে হৈ গ'ল আমাৰ যোনটো মাছৰ যোনটো মছলা বনাইছোঁ ৰেডি হৈ গ'ল। এতিয়া আমি ইয়াত ফ্ৰাই কৰি থোৱা মাছখিনি দি দিওঁ। মাছখিনি দিয়াৰ পিছত অলপমান ঢাকি থ'ব 10 মিনিটমান। আকৌ ঢাকি দিয়াৰ পিছত আপোনাৰ তৰকাৰীটো ধুনীয়াকৈ হৈয়ে যাব। আৰু লাষ্টত অলপমান ধনিয়া এড কৰি দিব গোন্ধটোৰ কাৰণে।
আমাৰ তৰকাৰী ইয়াত ৰেডি হৈ গ'ল। আশা কৰিছোঁ আপোনালোকে ভাল পাইছে চাই। আপোনালোকে ঘৰত ট্ৰাই কৰিবচোন এবাৰ এনেকৈ বনাই।